Hi friends, welcome back Amazing Picsart YouTube channel. আশা কৰো আপোনালোক সকলোৱে ভালে আছে। আজি এই ভিডিওটো হ'ব গৈ আছে Picsart আৰ্ট এপ্লিকেশনটোৰ ওপৰত। আজিৰ এই ভিডিওটো শ্যাডো ফটো এডিটিংৰ তো আহক ভিডিওটো আৰম্ভ কৰো আৰু যদি ভিডিওটো ভাল লাগে তেতিয়াহলে লাইক কৰিব আৰু যদি কিবা ক'ব লগা থাকে কমেন্টত জনাই দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক ভিডিওটো আৰম্ভ কৰো। ফাৰ্স্ট আমি Picsart এপ্লিকেশনটো অন কৰি লম আৰু এয়া অন হৈ আছে আৰু Picsart এপ্লিকেশনটো অন হোৱাৰ পিছত ইয়াত প্লাস আইকনত ক্লিক কৰি আমি যেটো ফটো এডিটিং কৰিম তাৰ ব্যাকগ্ৰাউণ্ডটো ফাৰ্স্টতে এড কৰি লম। তো এয়া ব্যাকগ্ৰাউণ্ডটো মই এড কৰি আছো। ব্যাকগ্ৰাউণ্ডটো এড হৈ গল আৰু ইয়াৰ পিছত আমি এই টুল অপচনটোত যাই এই এডজাস্টত যাব লাগিব আৰু তাৰ পিছত ব্যাকগ্ৰাউণ্ডটোৰ যেটো ব্ৰাইটনেছটো অলপ কম কৰি স্যাচুৰেশনটো অলপ বঢ়াই দিব লাগিব আৰু ইয়াৰ পিছত ডান কৰি দিব লাগিব। ইয়াত ডান কৰা হোৱাৰ পিছত আমি যেটো ফটো এডিট কৰিম সেই ফটোটো ব্যাকগ্ৰাউণ্ডৰ ওপৰত এড কৰি লম। তো এড কৰিবৰ বাবে আমি গ্যালাৰীত গৈ পিনে যেটো ফটো আমি এডিট কৰিম সেই ফটোটো আকৌ এড কৰি লম। তো এয়া মই ফটোটো এড কৰিম এতিয়া। তো এইখন ফটো আমি এড কৰিম। এইখন ফটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে ওপৰত এড অপচনটো আহি যাব আৰু এডত ক্লিক কৰি দিলে আমাৰ ফটোখন ইয়াতে এড হৈ যাব। ফটোটো এড হোৱাৰ পিছত আমি ইয়াৰ ব্যাকগ্ৰাউণ্ডটো মুছি দিব লাগিব আৰু তাৰ বাবে ইয়াত কাট আউট অপচনটোত যাব লাগিব আৰু কাট আউট অপচনটোত যোৱাৰ পিছত আমাৰ শৰীৰটোৰ ওপৰত ৰেড কালাৰেৰে এটা সাৰ্কেল বনাই দিব লাগিব। ইয়াতে মই যেনেকৈ দিছো আমাৰ শৰীৰটোৰ ওপৰত ৰেড কালাৰেৰে সাৰ্কেল আপোনালোকে ঠিক বনাই দিব। তেতিয়া আপোনালোকে যেটো আপোনাৰ ফটো আছে হেইটোৰ পৰা ব্যাকগ্ৰাউণ্ডটো মছা যাব আৰু আপুনি থাকি যাব। তো এনেদৰে আপোনালোকে কৰিব পাৰে আৰু তাৰ পিছত ইয়াতে কিছুমান বাকি থকা অংশ আছে এইখিনি মই ভালদৰে মুছি দাও আৰু তেতিয়ালে আপোনালোকে ভিডিও চাওক আৰু অলপমান ভিডিওটো মই ফাষ্ট কৰি দিম। ঠিক আছে। See the horizon turn us to thousands. ফটোখনৰ ব্যাকগ্ৰাউণ্ডটো মছা হোৱাৰ পিছত ফটোখন সেভ কৰি ব্যাকগ্ৰাউণ্ডৰ ওপৰত ভালদৰে লগাই দিব আৰু যেতিয়া ব্যাকগ্ৰাউণ্ডৰ ওপৰত ভালদৰে আপোনাৰ ফটোখন লগোৱা হৈ যাব তেতিয়া এডজাস্টত ক্লিক কৰি এই অপচনবোৰ যে আছে ব্ৰাইটনেছ, কন্ট্ৰাষ্ট, স্যাচুৰেশন বা হিউ, হাইলাইট, শ্যাডো এই সকলোবোৰ কম বেছি কৰি মানে আপোনাৰ ফটোখনৰ হিচাপত আপুনি আপোনাৰ ফটোখনক এটা ছায়াৰ ৰূপ দিব চেষ্টা কৰিব আৰু যেতিয়া আপোনাৰ ফটোখন ছায়ালৈ ৰূপান্তৰিত হৈ যাব তেতিয়া ওপৰৰ ফালে যে ৰাইট চিনডাল আছে এইডালত ক্লিক কৰি দিব। ৰাইট চিনডালৰ ওপৰত ক্লিক কৰাৰ পিছত আমাৰ ফটোখন ব্যাকগ্ৰাউণ্ডৰ ওপৰত সেভ হৈ যাব। তাৰ পিছত এড ফটোত ক্লিক কৰি আমি ফটোখনৰ ওপৰত আৰু যিবোৰ PNG সমূহ লগাম সেই PNG সমূহ গ্যালাৰীৰ পৰা এড কৰি লম আৰু যেতিয়া সেই PNG সমূহ এড কৰা হৈ যাব তেতিয়া সেই PNG সমূহ আমি ফটোখনৰ ওপৰত ভালদৰে মিলাই লগাই দিম। Wastelands through the highways till my shadow turns to sun rays and on we'll go through the wastelands through the highways and on we'll go.
যেতিয়া সকলোবোৰ PNG ফটোখনৰ ওপৰত ভালদৰে লগোৱা হৈ যাব সেই একে আগৰ দৰে সকলোবোৰ PNG কে আমি ছায়ালৈ ৰূপান্তৰিত কৰিম আৰু তাৰ বাবে সেই একে আগৰ দৰে এডজাষ্টত গৈ পেলাই ইয়াত যিবোৰ টুল আছে স্যাচুৰেশন হাইলাইটস ব্ৰাইটনেস এই সকলোকে মাইনাসৰ ফালে নি পেলাই আমি এই সকলোবোৰ PNG ক ছায়ালৈ ৰূপান্তৰিত কৰিম Through the wastelands, through the highways, and on we'll go. তাৰ পিছত ৰাইট চিনডালত ক্লিক কৰাৰ পিছত আমাৰ গোটেইখিনি সেভ হৈ যাব আৰু তাৰ পিছত আমি এই টুলত গৈ পিনে এডজাষ্টত গৈ এই ব্ৰাইটনেছত ক্লিক কৰি আমাক যেটো কালাৰ ভাল লাগে সেই কালাৰটোত আমি নিজৰ ফটোখন ৰাখি থৈ দিম আৰু এই চাওক আপোনালোকে এনেকৈ ব্ৰাইটনেছটো কম বেছি কৰি আপোনালোকৰ যেটো কালাৰ ভাল লাগে সেই কালাৰত আপুনি ফটোখন থৈ দিব পাৰে তাৰ পিছত ওপৰৰ এই কার চিনডালত ক্লিক কৰি আপুনি ফটোখন গ্যালাৰীত সেভ কৰি ল'ব আৰু আপোনাৰ ফটোখন গ্যালাৰীত সেভ হৈ যাব আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে তেতিয়াহলে ভিডিঅ'টো এটা লাইক কৰিব আৰু অলপ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তেনেহলে আজিলৈ এৰিছো